More, more. Itu moile na. Itu moile. Bolak eta company kungge. Itu poile ho. Tadi khai. Aduh, moi jate thoi lắm. Aduh, ya company klase. Papa jangan papa. Itu garam hoi এতিয়া তো মই দি itu দিছে না গাইস মইছে আজি আগ জ্বলাই পেলাছো বনকল এতিয়া মই গুছাই আছো কুকুৰাটো গুছাই আছো আপোনালোকে অকমান দে অপেক্ষা কৰক আৰু এইটো দুই আছো এতিয়া যেহেতু সাফা কৰিব বেছি ভালকৈ নাজানো সেইবাবে আমাৰ পাপাই সাফা কৰি আছে ইয়া দেখিছে পুৰা লাগি গৈছে ইয়া ধুনীয়াকৈ সাফা কৰি দিছে মানে মোৰ পাপাই কলপাত কাটিছে এতিয়া দেখিছে না কাটি আছে আমাৰ পাপাই কাটি বাছি ৰেডি হৈ গ'ল দেখিছেনে বাৰু এতিয়া মই মছলা নিমখ সানিম হালধি ইয়া আৰু মই এতিয়া ইয়াতে নিমখ হালধি সানি লওঁ কেঁচা মিঠাতেল সানি লওঁ আৰু মই দেখিছেনে উপযুক্ত মছলা লৈ লৈছো আৰু এতিয়া মই ইয়াত
দি দিম আৰু এনেকৈ সনাৰ পাছত মছলা 15 মিনিট ঢাকি থ'ম আৰু আপোনালোকেও এনেকৈ বনাই চাব আৰু তেতিয়াহে খাবলৈ টেষ্টি লাগিব আৰু এতিয়া মই মছলাখিনি দি দিম মই সানি লৈছোঁ মছলা দিয়াৰ পাছত এইদৰে আপোনালোকে মা মছলা সনাৰ পাছত 15 মিনিট ঢাকি ৰাখিব তেতিয়া খাই বহুত টেষ্টি লাগে আৰু মই এতিয়া ঢাকি দিম এতিয়া 15 মিনিট ৱেইট কৰক মই কেৰাহীখন পাতি দিছোঁ গৰম হৈ ল'বলৈ দিছোঁ কেৰাহীখন আৰু এতিয়া মই তেলখিনিও গৰম হ'বলৈ দিম অলপ দেৰি তেলখিনি গৰম হৈ লওক আৰু তেল গৰম হৈ গ'ল আৰু মই ইয়াতে দিম ইয়াত দেখিছে গোটা মছলা দি দিম আৰু মই ইয়াতে দিম পিঁয়াজ ইয়াত তেজপাত দুখিলা দি দিছোঁ আৰু এতিয়া মই লৰাই দিম অকণমান আৰু মই ইয়াতে দিম নহৰু আৰু আদা দিম আৰু তাৰপিছত মাংসখিনি দি দিম যিহেতু 15 মিনিট হৈ গ'ল হৈ গ'ল আৰু মই এতিয়া মাংসখিনি ঢাকি দিওঁ আৰু 5 মিনিট মই এতিয়া ঢাকি ৰাখিছোঁ আৰু 5 মিনিটৰ পাছত এয়া আলু বিলাহী সকলোবোৰ দি দিম আৰু মাংসবিলাকত ভাজি আছে ধুনীয়া আৰু মই এতিয়া এইবিলাক দি দিওঁ আৰু গৰম পানী মই কৰি ৰাখিছোঁ আৰু যদি আপোনালোকে পানী দিওঁ বুলি ভাবে মাংসত তেতিয়া কেতিয়াও ঠাণ্ডা পানী নিদিব গৰম পানী দিব
আৰু মই পানী দিম বুলি ভাবিছোঁ গৰম পানী কৰি ৰাখিছোঁ আৰু মাংসখিনি সিজালৈকে অপেক্ষা কৰক আৰু মই ইয়াতে গৰম পানী দি দিওঁ নিজৰ পৰিমাণে মই ঢাকি দিওঁ সিজিব আৰু তাৰপিছত আমি খোৱা ষ্টাৰ্ট কৰি দিম তেতিয়াহ'লে গাইজ ইমান ধুনীয়া ধুনীয়া গোন্ধাইছে समझ रहे हो